ফুৰাৰ মাদকতাই আমাক কৰি তোলে ভৰণ। ৰসাল অভিজ্ঞতাবোৰে মনলৈ আনে সজীৱতা। ই আমাৰ মনত আনন্দ দিয়াৰ লগতে নানান শিক্ষাও দিয়ে। আমাৰ অসমীয়াত এষাৰি কথা আছে, পঢ়িবা যিমান শিকিবা সিমান, ফুৰিবা যিমান জানিবা সিমান। সঁচাই কথাষাৰৰ তাৎপৰ্য প্ৰকৃততেই মানিবলগীয়া। আমি গৈ আছোঁ তুলনী বিয়াখনলৈ। মোহনবাৰী এয়াৰপৰ্টৰ কাষতেই লাগি থকা গাঁওখন মোৰ অতিকৈ মৰমৰ। আগদিনা গোপিনীসকলৰ আখৈ ভজাত তেওঁলোকৰ লগতে আমিও বহুত ফূৰ্তি কৰিলোঁ। প্ৰকৃতিয়ে পিন্ধিলে সেউজী পাট, আমাৰ আইজনী ডাঙৰ হ'ল, পিন্ধে পাট মুগাৰ নতুন সাজ। আত্মীয়ই শৰাই দি সেৱা লোৱাৰ পাছত গোপিনীসকলে প্ৰত্যেককে নচুৱালে এপাকমান। বিয়াৰ দিনা দোলনি ধৰা, পানী ছটিওৱা আৰু কইনাৰ মাকে গোপিনীৰ সন্মুখত সেৱা লয়। আয়তীসকলে বিয়ানাম গাই গাই মাকক লৈ ছোৱালীটি নুৱাবৰ বাবে পুখুৰীত পানী তুলিবলৈ যায়। হৰি মোৰ হাততে কলটি লৈ পুখুৰী